গহপুৰৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ যোগান বিভাগৰ শ্মশান যাত্ৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ যোগান বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি যোগান বিভাগৰ শ্মশান যাত্ৰা কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য ও কৰ্মকৰ্তাসকলে গহপুৰ নগৰৰ মাজমজিয়াৰে শ্মশান যাত্ৰা কাৰ্যসূচীৰে আৰম্ভ কৰি গহপুৰ নগৰৰ মাজমজিয়াৰে বৈ যোৱা চট্ৰং নদীত প্ৰতীকী পুতলিকা উটুৱাই দিয়ে। আনহাতে এই বিষয়ত চৰকাৰৰ গা নধৰিলে অনাগত দিনত ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টা কৰা হ'ব বুলি কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত গহপুৰতো আজি অসম চৰকাৰৰ যোগান বিভাগৰ যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত যোগান বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে তাৰ প্ৰতিবাদত কৰি ইতিমধ্যে শেষ হৈছে। এইকাৰণে কৰা হৈছে আজি কিছু বছৰ ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছ পেট্ৰল ডিজেলকে আদি কৰি বজাৰত শাক পাচলিকে আদি কৰি গাখীৰকে আদি কৰি অত্যাৱশ্যকীয় যি সামগ্ৰী আৰু তাৰ মাজত জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি এই অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে অতিপাত মূল্যবৃদ্ধি হৈছে তাত মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ যোগান বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তাৰ প্ৰতিবাদতে আমি যোগান বিভাগৰ শ্মশান যাত্ৰা কৰিছোঁ আৰু যদিহে চৰকাৰে ইয়াতে যদি শান্ত নহয় চৰকাৰে যদি অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ কথা বিচাৰ বিবেচনা নকৰে তেনেহ'লে অতি শীঘ্ৰে আমি ইয়াতকৈ তীব্ৰ কণ্ঠনিপক্ষে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, যোগান বিভাগ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। গহপুৰৰ পৰা কংকন কাকতিৰ ৰিপৰ্ট UA নিউজ।